হেল্ল' বন্ধুসকল, আজি বিহুৰ বস্তু খাই দিলোঁ আৰু আপোনালোকে খালে নাই বাৰু? কমেণ্ট কৰি জনাবচোন দেই। আমি মহিলাখিনি ৰাতি ৰাতি ঘৰে ঘৰে বিহু মাৰিছিলোঁ। বিহুৰ সময়ত পেট বিহু বুলি কওঁ আমি। পেট বিহু মানে এই যিকেইটা পইচা পাওঁ সেইকেইটা মানে একদম খাই খতম কৰি দিওঁ। তাৰপিছতে এয়া সেই আপাহঁতে বৌহঁতে গাহৰি চৰিটো বনাইছে আৰু গাহৰি মেইন হয়নে নহয় বাৰু? গাহৰি নথকাকৈ বিহু হ'ব পাৰেনে? তাৰপিছত গোটেইখিনি আমি পোৱালি সন্তানখিনিয়ে খাই ল'লোঁ আৰু তাৰপিছতে মহিলাখিনিয়ে উলিয়ালে আৰু তেখেতসকলৰ অমৃত ভাগ মানে এইখিনি ধুনীয়াছে মানে একদম চাৰ্জ কৰি লৈছে আৰু খাই মেলি চাৰ্জ কৰিলে তেতিয়াহে আৰু নাচিব পাৰিব হয়নে নহয়? তেতিয়াহে উৰাব পাৰিব। এইয়া চাৰ্জ কৰিলে, চাৰ্জ কৰাৰ পাছত কিহে পায় আৰু পূৰা নাচিছে। নেৰিবা নাচা ক'বই নালাগে। ডেকা বুঢ়া বুঢ়ী চব আৰু এখেত আৰু মই মানে পূৰা ব্লুটুথটো লৈ কিনে পূৰা গান বজাই দিলোঁ আৰু এই এখেতক কোনে পায় আৰু বিহুৱতীক বিহু নাছিলে আৰু এখেতে টকা নাপায় একদম দিলে নহয় আমাৰ এই হেতাকেইখন উলিয়াই কিনে ক'বই নালাগে। চাৰ্জ কৰি ল'লেতো ভালকৈ এখেতে আৰু থাকি যোৱা ভাতকেইটা দিছে লৈ যায় আৰু গাহৰিলে বুলি নাচি দিয়া নেৰিবা।